চুঙা পিঠা কেনেকৈ বনায় আপোনালোকক শিকাম, লগতে ময়ো শিকিম। আৰু বহুতে জানে আৰু বহুতে নাজানে, মই কথাটো গম পালোঁ, সেইকাৰণে এইটোৰ ওপৰত অকণমান ভিডিঅ'টো বনালোঁ। আৰু এয়া মায়ে বনাই আছে। ইয়াতে বিজেলি বা আৰু কটা বা আছে, কটা বা 3টা আছে, আৰু মায়ে এইবিলাক ভৰাই আছে। ফাৰ্ষ্ট টাইম চাই থাকক। চুঙাটো ধুই ল'লে আৰু অলপ পানী ভৰাই ল'লে, আৰু এতিয়া বনি চাউল দি দিলে তাত। মহিলা দৈ এনেদৰে ভৰাই কেনে এডাল লৰিৰে মানে জাম লাগি আছে নেকি তাকে চালে, আৰু কেইটামান ভৰাই দিব এতিয়া। তাৰপিছত এনেকৈ থৈ দিলে আৰু ভৰাই কেনে। তাৰপিছত খেৰৰ সোপা দিয়া হ'ব। খেৰটো দেখিছে আপোনালোকে, ধুনীয়াকৈ খেৰৰ সোপাটো দিব। দিয়াৰ পিছত জুইত দিব। কেনেকৈ কি কৰে আপোনালোকক দেখুৱাম, চাই থাকক। এই ডাঙৰটোত দেই। মোৰ ইউটিউব চেনেলত এটা ভিডিঅ' আছে, সেইটো ভিডিঅ'ত এই ফুলনিখন বনোৱাটো দেখুৱাইছিলোঁ। আৰু এয়া মোৰ ফুলবোৰ। আৰু এনেদৰে কলগছৰ এনেকৈ সাজি লৈ তাত চুঙাকেইটা দিয়া হয়। আৰু কিছুমানে বাঁহৰো তেনেকৈ বনাই লয়। আমাৰ এইবাৰ কলগছৰ বনাই লৈছে। আৰু ধুনীয়াকৈ এতিয়া চুঙা পিঠাটো বনাম, কেনেকৈ বনাম চাই থাকক। আৰু মায়ে দেউতাই পুৰি আছে চুঙা পিঠা, আৰু মই চাই আছোঁ। আৰু এনেকৈ মাঘ বিহুৰ আয়োজন কৰা হ'ল চুঙা পিঠাৰে। নিশ্চয় আপোনালোকে ভিডিঅ'টোত দেখা পালে, নিশ্চয় আপোনালোকে বনাব বুলি আশা থাকিল। আজিলৈ বাই বাই।